হেল্ল' নমস্কাৰ, মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ৰেচিপিটো হৈছে বিস্কুটৰ ৰেচিপি। তেনেই সহজ এই বিস্কুট বনাবলৈ। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব। এয়া মই এটা ডাঙৰ বাউল লৈছোঁ, তাৰ ওপৰত এখন চালনী লৈছোঁ। এতিয়া একেটা কাপেৰে মানে সৰু কাপ এটাৰে একাপ চুজি দিছোঁ আৰু তাৰপিছত ল'ম আধা কাপ বেচন। একেটা কাপেৰে ল'ব, নহ'লে হিচাপটো উল্টা পুল্টা হৈ যায়। আৰু এয়া আধা কাপতকৈ কম চুজি দিছোঁ। তাৰপিছত মিক্সিত পিচি লোৱা এয়া চেনি মানে পিচি লৈছোঁ, চেনি গুড়ি, আৰু গোটেইখিনি মই ভালকৈ চালি ল'ম। চালি লোৱাৰ পাছত ইয়াত দিম বেকিং পাউডাৰ আধা চামুচ আৰু সোৱাদ অনুসৰি নিমখ। মই বেছি দিয়া নাই, মই 2 চিকুট দিছোঁ। তাৰপিছত লাগিব ইলাচি পাউডাৰ আধা চামুচ। তাৰপিছত ব্যৱহাৰ কৰিব লাগিব আমি এই বেটাৰটো বনাবৰ কাৰণে ঘি ল'ব লাগিব। আধা কাপতকৈ অলপমান বেছি লৈছোঁ। এতিয়া মই ঘি এচামুচ 2 চামুচ কৰি মই হাতেৰে মিলাই ধুনীয়াকৈ যেনেকৈ আমি আটাৰ এটা ডো বনাই লওঁ তেনেকুৱাকৈ ঘি দি ধুনীয়াকৈ হাতেৰে মিলাই অলপমান মিলাই ল'ব লাগিব। ঘিখিনি একেলগে গোটেইখিনি দি নিদিব, তেতিয়াহ'লে গম নাপাব। সেইকাৰণে মই অলপ কমাই দি আছোঁ, যাতে বস্তুটো ধুনীয়াকৈ পেৰা টাইপ বনাব পাৰোঁ। এতিয়া মই হাতেৰে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি ল'ম। এয়া দেখিছেনে বেটাৰটো কিমান ধুনীয়া এঠা নিচিনা হৈ গৈছে। যেনেকৈ আমি আটা মঠো তেনেকুৱা নিচিনা হৈ যায়। আৰু আমি পেৰা বনালে যেনেকৈ এঠা নিচিনা হয়, তেনেকুৱা মই ডোটো বনাই লৈছোঁ। এতিয়া মই ধুনীয়াকৈ ইয়াক এটা ডো বনাই ল'ম। 2খন হাতৰ সহায়ত মই এটা ডো বনাই ল'লোঁ। আৰু ডোটো বনাই হোৱাৰ পাছত আমি 10 মিনিটৰ কাৰণে ইয়াক ৰেষ্ট দি থ'ম। এয়া 10 মিনিটৰ পাছত চাওক ডোটো কিমান ছফ্ট হৈ গ'ল। আৰু এতিয়া মই এটা সৰু গোল নেমুৰ সমান এটা লাডু কৰিম। গোটেইখিনি তেনেকৈ লাডু কৰি বনাই ল'ম। এতিয়া এনেকৈ লাডু কৰিছোঁ আৰু অকণমান গোল কৰি পেলাই অকণমান এনেকৈ হেঁচি দিছোঁ 2খন হাতেৰে। তেনেকৈয়ে মই গোটেইখিনি লাডু বনাই ল'ম। আৰু এনেকৈ বনাওঁতে মোৰ প্ৰায় 10খন বিস্কিট হৈছে। আপোনালোকে বেছি বনাব বিচাৰিলে পৰিমাণবিলাক মই দিয়াতকৈ আৰু অলপ বঢ়াই দিলেই হৈ যাব। এনেকৈয়ে বিস্কিটখিনি বনাই ল'লোঁ। ইয়াত এতিয়া মই কাটি থোৱা পিস্তা বাদাম ইয়াত মই দি দিছোঁ। পিস্তা নাথাকিলে আলমণ্ডো কাটি পেলাই ইয়াত দিব পাৰে ওপৰত। আৰু আনফালে মই এখন গেছত মিডিয়াম হিটত গেছটো ৰাখি কেৰাহীত এডাল ষ্টেণ্ড দি ঢাকোন দি মই 10 মিনিটৰ কাৰণে ইয়াক কেৰাহীটো গৰম হ'বলৈ ৰাখি দিছোঁ। এতিয়া এখন থাল লৈছোঁ আৰু তাত মই অলপ ঘি দি ধুনীয়াকৈ থালখন গোটেইখনতে ঘঁহি ল'ব লাগিব ঘিখিনি। যদি থাল নাথাকে তেতিয়াহ'লে কেক বনোৱা ডাঙৰ টিন থাকিলে তাতে এনেকৈ ঘি বা বাটাৰ পেপাৰ দি কৰি ল'ব পাৰে। এতিয়া বিস্কিটকেইখন থালখনত মই ধুনীয়াকৈ বহলাই দিছোঁ। বহলাই এইটো কাৰণে দিছোঁ, যেতিয়া আমি কেৰাহীত বেক হ'বলৈ দিম তেতিয়া বিস্কিটকেইখন ফুলিব আৰু তেতিয়া লগ লাগি যাতে নাযায়, সেইকাৰণে মই অলপ বহলাই ইয়াক মিলাই দি দিছোঁ। এতিয়া এইখিনি এনেকৈ কৰি ল'লোঁ আৰু এইফালে কেৰাহী গৰম হ'ল। এতিয়া মই ইয়াত বিস্কিটখিনি দি দিছোঁ। আৰু এতিয়া বিস্কিটখিনি দিয়াৰ পাছত গেছটো একেবাৰে ল' ফ্লেম কৰি 10-15 মিনিটৰ কাৰণে ৰাখি দিব। 15 মিনিট হোৱাৰ পিছত চাওঁচোন, এয়া মোৰ বিস্কিট সম্পূৰ্ণ ৰেডি হৈছে। যেতিয়া বিস্কিটৰ ছাইডটো যেতিয়া ব্ৰাউন হ'ব তেতিয়া গম পাব যে বিস্কুট
সম্পূৰ্ণ ৰেডি হৈছে। বিস্কুট কেইখন একেবাৰে ঠাণ্ডা হ'লেহে আপোনালোকে চুৰিৰ সহায়ত এনেকৈ উঠাব পাৰিব বিস্কুটকেইখন, নহ'লে একেবাৰে ছফ্ট হয় বিস্কুটকেইখন। যদি গৰমে উঠাবলৈ চেষ্টা কৰে তেতিয়াহ'লে ভাঙাৰ চান্স থাকে। সেইটো কাৰণে মই একেবাৰে ঠাণ্ডা হোৱাতহে এনেকৈ চুৰিৰ সহায়ত এনেকৈ বিস্কুটকেইখন দাঙি দিছোঁ। এয়া দেখিছেনে কিমান ছফ্ট হৈছে মোৰ বিস্কুটকেইখন। আৰু যদি মোৰ ৰেচিপিবিলাক ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।